প্ৰথম দৰ্শনী প্ৰথম দৰ্শক চাওক ৰাইজ জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন উপভোগ কৰিবৰ কাৰণে অসমৰ ৰাইজসকল ৰাস্তালৈ ওলাই আহিছে। এতিয়া গুৱাহাটীৰ বহুত জেগাত বৰষুণ দি থকা স্বত্বেও মানুহসকল ইমান ৰাতিপুৱাই মুভি উপভোগ কৰিবৰ কাৰণে ওলাই আহিছে। এইটো অসমৰ ইতিহাসত বিৰল, অসম কি পৃথিৱীৰ ইতিহাসতে বিৰল যে ইমান সোনকালে কোনো চিনেমাৰ মুভি মানুহে উপভোগ কৰিবলৈ ৰাতিপুৱা ওলাই নাহে। যিহেতু মই লখিমপুৰত শুনিছোঁ তেওঁলোকে 4:45 বজাতো এটা শ্ব' মুকলি কৰিছে, মৰাণত 7টা বজাত মুকলি কৰিছে, বহুত জেগাত 4টা 5টা 6টা বজাত শ্ব' মুকলি কৰিছে। এইটো সঁচাকৈয়ে এটা অবিশ্বাসনীয় খবৰ। জুবিন দাৰ কাৰণে এয়া সম্ভৱ হৈছে। আহক আমি ছবিখন ছুপাৰহিট কৰোঁ। জয় জুবিন দা।